Hello friends, welcome back to my YouTube channel Himadri Saikia Himu. আজি আপোনালোকৰ মাজলৈ মই এটা ৰেচিপি ভিডিও লৈ আহিছো। আপোনালোক সকলোৱে এনে ধৰণে খাই হয়তো মোৰ গৰম বেছি কাৰণে খাব ওলাইছো। চাওকচোন কি ৰেচিপি বনাইছো। ইয়া দেখিছে পইতা ভাতৰ লগত মই আজি কি খাম আপোনালোকক দেখাই আছো। আপোনালোকে ভিডিওটো শেষলৈকে চাই দেখিব তেতিয়া মই কি কৰি যাওঁ। দেখিছে পইতা ভাতৰ লগত মই আজি কি খাম আপোনালোকক দেখাই আছো। ইয়াত নিমখ ললো, আদা লৈছো, ইয়াত নেমু টেঙা লৈছো, পিয়াজ ললো, জলকীয়া লৈছো, ইয়াত ভেন্দি ভাজি, বেঙেনা ভাজি, জলকীয়া, আমৰ আচাৰ, কৰ্দৈ আচাৰ, বেহুৱা, ইয়াত আমলখি আচাৰ, ইয়াত গাজৰ আচাৰ, ইয়াত বুট ললো, ইয়াত মই গাজ টেঙা লৈছো। এইখিনিয়ে লৈছো। ইয়াত পানী এগিলাসো লৈ লৈছো আৰু লগতে ইয়াত মই মিঠাতেল দি লৈছো। ইয়াত বুট কেইটামানো দি লৈছো। নিমখো জোখমতে লৈ ল'ম। কেইবাৰ দিনৰ পৰা মন গৈ আছিলে এনেকৈ খাবলৈ পইতা ভাত। আজি ভাবিলোঁ খাওঁ, গৰমো বেছি। আপোনালোক সকলোৱে এনেধৰণে খায়েই, ময়ো খাওঁ বাৰু। লগতে ইয়াত মই অকণমান পিঁয়াজ, আদা আৰু জলকীয়া এটা কুটি লৈছোঁ। তেতিয়া খাবলৈ আৰু টেষ্টি হয়। এই বছৰত মই খোৱাই নাছিলোঁ, আজি প্ৰথম খাইছোঁ বহুত দিনৰ মূৰত। সেয়ে ভালো লাগিব চাগে। এনেও খাই ভালো পাওঁ বাৰু। আপোনালোকেও হয়তো এনেদৰে জুতি লগাই খাই থাকে। আপোনালোকে হয়তো ইয়াৰ লগত আৰু এইখিনি লোৱা বাদেও আৰু বেলেগ ধৰণেও কিবা লৈ খায়। ময়ো খাব পাৰিলোঁ হয়, কিন্তু এতিয়া সময় নাটনি ভাবিলোঁ এইখিনি বস্তুকে লৈ খাওঁ। ইয়াৰ লগত আলু পিটিকা, বেঙেনা পিটিকা, এইখিনি বিলাহী পিটিকা এনেকৈ হোৱা হ'লে আৰু ভাল লাগিল হয়। এতিয়া কৰিবলৈ মোৰ সময় নহ'লে ভাবিলোঁ এইখিনিকে লৈ খাওঁ। এতিয়া বেলেগ এদিন খাম তেনেকৈ। আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। ধন্যবাদ।